তো গাইস আজি আমি কথা পাতিম অসমৰ টপ লেভেলৰ অসমৰ লেট্ৰিং লেভেলৰ মিয়া খালিফাৰ ওপৰত তো আপোনালোকে চাই থাকক সিহঁতক ফালনবোৰ কেনেকুৱা দিম তো গাইস এইজনী হৈছে মিয়া খালিফাৰ সৰু ভনীয়েক মনীষা মণি কেইদিনমান আগত ক্ৰম গৰম কৰি এতিয়া আকৌ আহিল ইনষ্টাগ্ৰাম গৰম কৰবে মইজনত মানুহক দুটা বস্তুৱে কাপোৰ খোলাত বাধ্য কৰায় এটা হৈছে মৰম আৰু আনটো হৈছে গৰম এইজনীক চাগে দুটা বস্তুৰে প্ৰয়োজন হৈছে शर्म करो भगवान से डरो भोसड़ी वालों কেইদিনমান আগত ক্ৰমত থুকনটো দি ভাল নালাগিল মানে এতিয়া আকৌ আহিল ইনষ্টাগ্ৰামত কাষ্টমাৰ বিচাৰি अरे बाप रे ये तो धोती खोल रहा है মনীষা তোমাক মই ৰিকুৱেষ্ট কৰিছো তুমি অলপ নহয় বেছিকে দেখে দি এনে এবাৰ এইচডি কৰি দেখাইছে একে অলপ দেখালে কি ভাল লাগে কচোন গোটেই খানি দেখালি আমাৰো চাই মজা লাগে চকুৰো পিটপিটনি অলপ কমি যায় দিয়াচোন बड़ा हरामी हो बेटा গাইছ মই এটা বস্তু ভাবছো ইনষ্টাগ্ৰামৰ মালিক চকু নাই নেকি আলে বালে পুৰণে চৰণে গতাই যি দিবে ধৰছি নাই আকৌ না আৰে এই মনীষা মায়ে বুলি কয় মই তাইক এইবিলাক কি দি দেখাইছে এনেকুৱা নাৰী পল্টন বজাৰত লাগে মাই আৰে এক মই কি বুলি কওঁ জানা না రండి బాబు రండి మా నటనలు చూడగా రండి আছনা ভালে মই আছো দিয়া ভালে গাইছ আপোনালোকে মৰম আৰু আশীৰ্বাদত আকৌ আহিলো যেতিয়া অকণমান মিছো ফালি থৈ যাওঁ সেই গাইছ স্বাগতম জনাইছো চিনাকি হাজিলৈ ঠাণ্ডা সিজনত ইমান বিয়া কিয় পাতে কওকচোন বাইদেউ ঠাণ্ডাৰ দিনত বিয়া এই কাৰণে পাতে যাতে আৰামছে কৰিব পাৰে মানে বিয়া এখনত বহুত কাম কাজ থাকে ঠাণ্ডাৰ দিনত কৰিলে অলপ সুবিধা পায় যিহেতু গৰমৰ দিনত কৰিলে বহুত অসুবিধা মানে নৱেম্বৰ ডিচেম্বৰতে কিয় বিয়া হয় মই গম নাপাওঁ মানে আপোনালোকে কোনোবা গম পায় নেকি এই বন্ধুৰী শুন নৱেম্বৰ ডিচেম্বৰত এই কাৰণে বিয়া পাতে নৱেম্বৰ ডিচেম্বৰত বৰষুণ একেবাৰে কম হয় সেইটোৱে আৰু এইফালে শাক পাচলি গোটেইবিলাক বস্তু সেই দুটা মাহতে ওলে আৰু সেই মাহটোত চব্জিৰ দামো কম হয় সেই গতিকে নৱেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহত আপ টু জানুৱাৰী মাহত বিয়া বেছিকৈ পাতে ये बड़ी अच्छी बात कही आप এই কুল বাবা কুল এয়াই হৈছে কলেজ যুগ স্প্লেণ্ডাৰ চলা বয়সত বুলেট চলাই আছে এতিয়া মাইলেজ কিমান দিছে সেইটো নাজানো কিন্তু সিটত বহি কেনে হলেও জুতি লৈছে শালা বুঢ়েও চাগে ভাবছি এখন কি বাই গালো তেল ভৰে তক নাপাওঁ আমি ইয়াতে চাই থাকান্তে যাব যদি গাইছ আমি এনেকুৱা ভিডিঅ' ইনষ্টাগ্ৰামৰ পৰা নোহোৱা কৰিব পাৰো তেনেহ'লে আমাৰ নিচিনা চলি জিম নামাৰিলেই হ'ব আমাৰ নাট হয়নে জেউৰা খান্দি পাৰ হৈছে ঠিকেই আছে যদি কিবাকে 19-20 হয় কামি একডাল কিবা বেলেগ জেগাতে সোমাই যায় তেতিয়াই গম পাবি কামিৰ পাৱাৰ বেছি না তোৰ পাৱাৰ বেছি এই মাইকীজনীৰ কাৰণে জেউৰাৰ কামিকেইডালো শান্তি পোৱা নাই এই নাম হৈছে গুটি এই নাম হৈছে গীতালি তো গাইছ এই ভিডিঅ' কেনেকুৱা আপোনালোকে চাই লওক হেল্ল' গাইজ আজি মই ইয়াতে উঠিয়ে দিলো আৰু পানী চানীটো নোলায়ে ভাবিলো ইয়াতে উঠি দিওঁ আৰু বাইদেউ জেউৰাৰ কামি সোমালি বাছৰ চান্স আছে এইটো যদি সোমাব লাগে আপোনাৰ নিজৰা যায় নদী হ'ব পানী এতিয়া নলে কিবাকে পিছলা খাই পড়লি গম পাবি আপোনাৰ কৰ পায় পানী ওলাই না ছোৱালীহঁত জিটি চাৰ্জাৰে মোবাইল চাৰ্জ নিদিবা কিন্তু দেই কোনদিনা বেটাৰী ফুলি যাব গমেই নাপাবা বেলেগ ছোৱালীৰ কথা বাদ দিয়া আগতে নিজে কিমান ৱাটৰ চাৰ্জাৰ লগাই আছা সেইটো চাই লোৱা কাৰণ ফুটে চাহে চাৰ্জাৰ লগাবি বেছি ৱাটৰ লগালি বেটাৰী ফুলা বাদে দি মোবাইলো ব্লাষ্ট হ'ব আমাৰ নাট হয়নে এইজনীক আকৌ চোৱা 1 ঘণ্টাত 150 টকা দিয়াৰ কাৰণে ফূৰ্তিতে পেনৰ গুদামে পিন্ধ পাইছি ইমান ফিল্টাৰ ইউজ কৰি মুখখন ভাল লগা কৰি কি লাভ যদি তহঁতৰ লবাব টেঙাকেইটাই চাব লাগে বাইদেউ আপোনাক কৈছো এনেকৈ ভিডিঅ' বনাই দেখাই থাকিলে পিছত 150 টকাও নাপাবি থাকিলোৱা বাইদেউ থাকিলোৱা গাইছ আজি কাৰণে এহেঁতি আৰু জয় হিন্দ জয় অসম